মাজে বিতা পাওঁ যোৱা মই কাপোৰখিনি সলাই লওঁ তুমি যোৱা বজাৰ পইচা পাই নাই ভগৱানে কিবা মিলাব আৰু বজাৰ যাওঁ ৰা গাড়ীখন লৈ আহোঁ ঐ যোৱা কি ইচ্ছা বৈছো ৰ তই ভট দিবি ক'ত যাবা দিয়ে মাজে আছোঁ গুৱাহাটী পৰা আহিছে বজাৰ যা কালজিৰাৰ আপিটো আহিল তাৰমানে জানো কওক বেগেল তাৰমানে কৈছিল নহয় কালজিৰা আপিটো আহিলে চিনাকি কৰি দিম বুলি যাওঁ তাকে বিচাৰি অলপ বজাৰ দিছোঁ কি লাগে আপোনাৰ বেছি লাগে জিমকি যে কেনে হ'ল মই গৈ দি আছোঁ বহি আছোঁ ক'ত বাই গেল কিবা খাইছিল না মই পথাৰৰ পৰা আহিলোঁ মই কাছিখনো এৰি থৈ আহিছোঁ এটা কাম কৰ মোৰ মায়ো অহা নাই মায়ে আহিব কোনোবা দিনে এটা একলা আছে হোৱাটছআপ কৰি কাৰোবাৰ মেছেজ কৰি থাকে অনলাইন মাৰি দি পথাৰৰ পৰা আহিলোঁ এতিয়া কাছিখনো এৰি থৈ আহিলোঁ হিৰাত গেলি মই কিবা অলপ খাব পাৰিলোঁ মোৰ মাকো পাবে আহিলি চাপি পেলাই মোৰ মৰামতে আহিছে সেইকাৰণে নাম মই হীৰা দিছোঁ দেচো বাৰু যে তাৰ ঘৰত কি হয় মই খাওঁ বহুত আলাইনি কৈছোঁ মায়ে এতিয়া গেলি আহিব না কালি আহে নেকি সেই পথাৰত গৰু ছাগলীৰ লগত মাল মাটি মাৰি আহিলোঁ এই মুখাটো আছে মই এতিয়া কিহত পৰিলোঁ এতিয়া মই বিয়া বাৰী হ'লেও কথা নাছিল তিৰিটো থাকিল হয় কিন্তু কথাটো হ'ল মায়ে অহা নাই এতিয়া মই আকৌ মাছবে লাগিল দুখেই ভাগেৰে এই সেই টেনশ্যনটো মই কাচি চাচি এৰি থৈ আহিলোঁ মাছবে লাগব মই মাছবে লাগব গৰু চাপি মাই নাই মই কি কৰিম কি নকৰিম এই লাগছিল মই এতিয়া এনেকুৱা মাছবে লাগিল চাবান ক'ত থাকিলে এই দিয়া চাবানি নামৰিব না মতা মানুহ বেছি নহ'লেও হয় এই মাইডাল আহক ৰ মোক এই আলিমি কৰি মাৰছি ছাগাল চাওঁ হেৰি চাওঁ আকৌ এতিয়া আকৌ এটা চাপছি হিৰে মই হিৰিয়াখাই চাম নে মিৰিয়াখাই চাম এতিয়া কিহত পালত পৰিলোঁ মাৰি চাব মই এইটোনো কি বস্তু নাই দেখোন আৰু কোনেনো ফোন কৰি মৰিলে হয় অলপ পুলি কৰি লওঁ পানী পুলি কৰাম তো হেল্ল' শুনিছিলে নাপায় আকৌ মিটাকে লৈ লওঁ মিটাকে লিখিম হেল্ল' অ' মামা তই গাড়ী বুকিং কৰিছে নেকি অঁ এই মায়ে আহিলে মই যাম দি মই এতিয়া নাযাওঁ চাই দে হ'ব দি অ' মা এই এটা কথা হ'ল মামাও আজি মাতছি মা আহিলে যাম বুলি কৈছোঁ আজি মামা হাতত নাযাওঁ মই কালজিৰাৰ আপিটো চাব যাম আৰু পালি আজি কাৰোবাক আলনি কৰি মাৰি কেনাই জালু হয় জালু বহুত দিন গুৱাহাটীত থাকিলোঁ গাঁওখনেই মই চাই আহিব খুজিছিলোঁ হয় নেকি আপুনি যাব দিয়ে যদি মই যাব বিচাৰিছিলোঁ আহি আছে হা পিতাই সোনকালে আহিম দম বেয়া যা কাঁহী বাতি মাজিলোঁ ভাগাতটো মাছটো এটাই আমাৰ এতিয়া আৰু এটা মোৰ ডাঙৰ কাম আছে মেম্বৰনে নম্বৰাই মোক ৰাতি লেট্ৰিনটোৰ কথা কৈছোঁ মই মিস্ত্ৰী এটা চাব লাগিব এই তাৰে আদি ভাগে লগ ধৰিব লাগিব যাই পেলাই পাওঁ নে নাপাওঁ দে যাব লাগিব আদি ভাগে
ইমান ভাল লাগিছে ইয়াত গুৱাহাটীত থাকি এইবিলাক মই ল'বই পৰা নাছিলোঁ সুবাসবিলাক ইমান ধুনীয়া ক'ত যাওঁ ইমান ভাল লাগিছে গুৱাহাটীত আৰু নেযাওঁ যেন লাগিছে পাৰে ইমান ধুনীয়া হালধীয়া ফুল ইয়াতে এটা ৰিলিজ বনাই লৈ যেন লাগিছে এবাৰ যাওঁৱেই ৰ'বা এবাৰ কৰি দিওঁ ৰ'বা লা মই আলি মিস্ত্ৰীৰ তাৰপৰা ঘৰ এটা লেট্ৰিন পাইছিলোঁ ই বনাব পাৰা নেকি চাওঁ ৰ ঐ আলি ভাই ঐ আলি ভাই আলি ভাই ঐ আলি ভাই এইটো এটা জালুকুৰ মাতে এই ভদ্দীপৰা কি আহিলে ঐ আলি ভাই কি হ'লে এটা কথা হ'ল নহয় ৰাতি মই লেট্ৰিন এটা পাইছিলোঁ চৰকাৰী এতিয়া মোক তই যেনেকৈ নহওক বনাই দিব লাগে তেৰে হ'লে হওক বেকা হ'লে হওক এই লেট্ৰিন তেৰা বেকা কৰে নেকি এই নহয় চৰকাৰী বস্তু চৰকাৰী কামটো ভালকে কৰিব দিছে চৰকাৰে নহয় নহয় মই তাৰ মিস্ত্ৰী বিচাৰি হাবাই থৈ দিম তাৰপৰা এই মাজতে ক'লা তই আলি ভাই কাম কৰি আছে আলি ভাগ খুদ গৈছোঁ যাব পাৰিবি নে তেৰা বেকাৰ কামটো ৰাতি কৰি দিলে হ'ব এই ৰাতি হ'লে হ'ব আন্ধাৰ ছায়াতে আৰু তেৰে বেকা হ'লেও কথা নাই ভাগ্যহে পাব লাগে লাইটৰ পোহৰ নালাগে তাৰমানে মাই নাই মাই আহি পোৱাৰ লগে লগে তাৰমানে আহিবহে মায়ে আহি নাপাওঁতে কামটো হ'ব লাগিব মাৰে ক'ত গৈছে এই মায়ে আজি অটো দিনে আহিছে আজি 3 মাহ 4 মাহ হ'ল জীয়াকো তাৰপৰা অহা নাই ৰাতি মোক ফোন কৰিলে মেম্বৰে কৈছে এটা লেট্ৰিন হৈছে এতিয়া মই মিস্ত্ৰী পোৱা নাই বিচাৰি লেট্ৰিনৰ কাম ৰাতিপুৱা নহওঁতে লেট্ৰিন হৈ যাব এই হ'ব 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 চব বস্তু ৰেডি কৰি ৰাখবি তই যাবি নে নাযা এই যাৱা তোমাৰ খাটাং যাম বুলি এই হ'ব হ'ব কথা দিছো মই এতিয়া আহিলোঁ আৰু তুমি যোৱা এতিয়া মই কামত ব্যস্ত হৈ আছো দেখা মিস্ত্ৰীটো পালোঁ দি ধৰ এতিয়া এখনতো যাওঁতে মেলা আছিল বস্তুটো কি হ'ল বাটটো কোনফালে থাকিলে এই উৎপাত দিয়ে যাম তেৰি কি হুট পড়লি এই বস্তুটো হ'ল কি এতিয়া মই এতিয়া বাটটো বিচাৰি নাপাওঁ ৰ আকৌ একবাৰ চাওঁ ৰ তেৰি কি হুট পড়লো এই ৰ জালুকুৰ লগত পাংগা দৰ্জা এই কি কৰোঁ লাড্ডুৰ পৰা মই জেলুঠে শুনি আছোঁ ক'ত পাওঁ মই বাট ঠিক তেৰি ৰ উঠি লওঁ ৰ কেনা বেয়াকে পালোঁ দি ৰ এই আপিটো ভয় খুৱাওঁ ৰ সঁচাই ধুনীয়া পৰিৱেশ দেই এই গাছডালৰ ওপৰতে উঠা লাগিছে কিহৰ মাত এইটো ভাই কি বললো ঐ মাই ঐ ভাই মানুহ হানো পাই ঐ বিয়া ভাঙো পাই কেনে দেখি ভাবিতে মোক কি দেখা পালো ঐ ভালো ক'ত কি কৰিলো মই মই যাওঁ ভালো নাই মুছি বই ভিতৰ খাই কোনপা আহি মায়াক পাতে স্কুলত যাব নাতে নেকি
বলা নাই আজিতো আহি পৰা নাই সেইটো বিষয় হ'ল এতিয়া ভাত খাব লাগে সোনকালে আহি নাপাবই এতিয়া কিবা হ'ল কিয় নাহিল আমাক যাওঁ ঔষধ মাৰিব লাগিব ডাঙৰ ডাঙৰ হোৱা নাই হ'ব কি নহ'ব কিহত কৰিলোঁ মই আজিতো আহি নাপালা কি হ'ল কি নহ'ল কি হ'ল মাজনী কি হ'ল মাজনী কি মাজনী কি আছিল মাজনী মই যে ফুৰিবলৈ গৈছিলো ৰাস্তাতে কোনোবা এজনে ওপৰৰ পৰা জঁপিয়াই পেলাই মোক ভয় দেখুৱাইছে বিয়া কামাইছো বিয়াৰ কাম না দে না পগলা কুকুৰ কৈ বেয়া বস্তু দেখা পাইছে চিৰিয়াখানা জিৰাফৰ দৰে ফাফা লগা বস্তু এটা দেখা পাইছে ভাই মোক বিৰাট ভয় বিটা তই হাইছে ভাই হাইছে নহয় মই ভাই এনেকুৱা ভয় বিটা খাইছো তই মোক হাঁহিছে তই এনেকুৱা হেৰি কৰিছ কি হাইছো জানা না নাই কি এইটো কিজানি কালজিৰা ৰাপি কালজিৰা ৰাপি নহয় গুৱাহাটী থকা ৰাপি এটা কালজিৰা ৰাপিয়ে হ'ব লাগিব ফাফা লগা জিৰাফৰ দৰে হ'ব নেকি মই এতিয়া যাওঁ তই ক'ত যাবি মই কালজিৰা খুৰা ঘৰত যাম তেতিয়াহ'লে মই যাওঁ তোৰ লগত হয় নেকি ভাই জীৱন আছো বাৰু এই চাইকেলখন এটা থৈ যাওঁ তই আজি কালজিৰা খুৰা আছা নেকি ঘৰত তই বেছি ভাইৰাছ নহয় জানো পকাই কেনে হ'বা বহিম দে যা বাহ 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 তই এখনতে বহে মই চিন্তাতে বহু দিম খুৰা কচোন কি হৈছে ভাই ভাই মই আজি গছৰ পৰা ভাল হৈছে জানো কি হ'লে তোৰ নাই কুকুৰে আছে নে নাই বে আৰু চাই ল আছে দেখো ইয়াৰ পৰা যেনেকৈ নহওক পলোৱাৰ ব্যৱস্থা কৰিব লাগিল নহ'লে মৰিব লাগিল খুৰা পানী এগিলাচ খাব লাগছে বৰ বেয়া লাগছে একগিলাচ পানী আনিব দিয়ে তোৰ পানী খাব লাগে মোক গৰু ছাগল আনি নি গৈছে পানী পাছত খাবি মই যাওঁ গৰু ডাঙৰ হ'ল নে পানী ডাঙৰ হ'লে পানী গিলাচ খাই ল বিৰাট বেয়া লাগছে তই পানী খাই যা পানী এগিলাচ আনিব দিয়ে আহি মই জ্বলা কলা যাওঁ ৰ ভাই পিতাই গৈছো ৰবা গৰু ছাগলো আছে কোন জনমত চাদা খাওয়া হৈছে চাদা নাখাই পেলাই কি কৰিব একো নাই দি Oi, vai,